নমস্কাৰ মৰিয়ালম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ আৰু বহুত দিন হ'ল মই ভিডিঅ' আপলোড দিয়া নাই তো বহুত বন্ধুৱে কমেণ্ট কৰিছে ভিডিঅ' কিয় আপলোড দিয়া নাই আচলতে হায়দৰাবাদ আহিলোঁ মই আপোনালোকে গম পায় আৰু ইয়াত ধৰক ঘৰৰ পৰা ইমান পইচা লৈ অহা নাই যে ইয়াত বহি বহি খাই থাকিম আৰু ভিডিঅ' বনাই থাকিম কিবা এটা কাম কৰিব লাগিব আৰু ভিডিঅ' বনাম বুলি ভাবছোঁ তো ইয়াতে জব হৈ গৈছে মোৰ ফাইনেলি ইউনিচেক্স চেলুনত কাম কৰি আছোঁ বৰ্তমান চেলাৰী 20,000 মাহত তো আজি ফাইনেলি আহি গ'লো ভিডিঅ' এটা বনাবলৈ আৰু থাম্বনেইলটোত আপোনালোকে চাইছে ইউটিউবত শৰ্ট ভিডিঅ' কেনেকৈ দিব পৰা যায় তো সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম আচলতে বহুতে ভাবি থাকে যে 1000 ছাবস্ক্ৰাইব হ'ব লাগিব তাৰপিছতহে শৰ্ট ভিডিঅ' আপলোড কৰিব পাৰিম তো কথা সেইটো নহয় 0 ছাবস্ক্ৰাইবতো আপুনি শৰ্ট ভিডিঅ' ইউটিউবত আপলোড কৰিব পাৰিব আৰু কেনেকৈ আপলোড কৰা যায় ইউটিউবত শৰ্ট ভিডিঅ' মই এই ভিডিঅ'টো সম্পূৰ্ণ খুলি মেলি আপোনালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক চকু কাণ খুলি মেলি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো প্ৰথম কথাটো হ'ল শৰ্ট ভিডিঅ' কিয় আপলোড কৰে মানুহ আৰু কিয় কৰিব লাগে আচলতে শৰ্ট ভিডিঅ' আপলোড কৰিলে যেটো ছাবস্ক্ৰাইবাৰ সেইটো অটোমেটিক বেছি বাঢ়ি যায় কাৰণটো শৰ্ট ভিডিঅ' আৰু সদায় দি থাকিব পৰা যায় 30 ছেকেণ্ডৰ ভিডিঅ' হয় 30 বা 40 ছেকেণ্ডৰ ভিডিঅ' 1 মিনিটৰ তলত হ'ব লাগিব প্ৰথম কথাটো আপুনি যেটো শৰ্ট ভিডিঅ' ইউটিউবত আপলোড কৰিব সেইটো 1 মিনিটতকৈ কম হ'ব লাগিব ফাইনেল কথা আৰু ধৰক ভিডিঅ'টো আপুনি কেনেকৈ শৰ্ট কৰিব লাগিব মোবাইলটো পাঠিলিয়াকৈ নহয় মোবাইলতে খাৰা কৰি কি কৰিব লাগিব ভিডিঅ'টো শ্বুট কৰিব লাগিব তো তাৰপিছতহে আপুনি শৰ্ট ভিডিঅ'ত সেইটো অটোমেটিক যাব একো কথা নাই আচলতে কোনো কথাই নাই যে 1000 ছাবস্ক্ৰাইব হ'ব লাগিব বা 4000 ঘণ্টা ৱাচ টাইম হ'ব লাগিব সেইবিলাক আচলতে একো নিয়ম নাই 0 ছাবস্ক্ৰাইবত আপুনি শৰ্ট ভিডিঅ' দিব পাৰে ময়ো 2-3টামান দিছোঁ মোৰ ছাবস্ক্ৰাইব বৰ্তমান 380টা আছে মাত্ৰ তো মই দিছোঁ আপোনালোকে চাব পাৰে তো আপোনালোকেও দিব পাৰিব আৰু শৰ্ট ভিডিঅ' দিলে ভাল ছাবস্ক্ৰাইব বহুত বাঢ়ে তো প্ৰথম কথা হ'ল আপুনি কি কৰিব লাগিব 1 মিনিটতকৈ কম হ'ব লাগিব ভিডিঅ'টো আৰু ভিডিঅ'টো দ্বিতীয় কথাটো হ'ল ভিডিঅ'টো মোবাইল খাৰা কৰি পাঠিলিয়াকৈ নহয় খাৰাকৈ থিয় কৰি তাৰপিছত ভিডিঅ'টো ল'ব লাগিব তাৰপিছত যিটো নিয়ম নীতি ধৰক চিম্পল একে আপুনি ইউটিউবত যেনেকৈ ভিডিঅ' আপলোড দিয়ে এইটো সেম প্ৰচেছ তো সেনেকৈ আপলোড দিব পাৰে ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব সহজ কথাত আপোনালোকক বুজাই দিলোঁ আচলতে ঘূৰাই পাকাই ভিডিঅ' লম্বা কৰাৰ মোৰ ইচ্ছা নাই সেইকাৰণে অলপ কথাতে আপোনালোকক বুজাই দিছোঁ আচলতে একো কথা নহয় ভিডিঅ' খালি মোবাইলটো খাৰা কৰি জাষ্ট এটা ভিডিঅ' শৰ্ট বনাব আৰু সেই যেনেকৈ নৰ্মেলি আপলোড দিয়ে ভিডিঅ' সেনেকৈ আপলোড দিলে হৈ গ'ল কোনো কথা নাই তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে টাটা বাই বাই